নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই আছোঁ নাৰায়ণপুৰ চেণ্টাৰত বাছ ষ্টেণ্ডত বাছৰ কাৰণে ৰখি আছোঁ আৰু এয়া সময় প্ৰায় 5টা মানেই বাজিলে আৰু কলৈ গৈ আছোঁ দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু এয়া মই বাছত উঠিলোঁ আৰু এফালে বাপেক জীয়েক আৰু এফালে মিঠাই চিঠাইও লৈ ল'লোঁ ধুনীয়াকৈ আৰু ডাইৰেক্ট মাছ বজাৰ কৰা ভিডিঅ' কৰিলোঁ আহি পাই ভিডিঅ' কৰিবলৈ নহ'লে আৰু মই আহিছিলোঁ মাৰ ঘৰলৈ আৰু এয়া আহিয়ে কাপোৰ সলাই মায়ে ভাত বনাই আছে আহি পোৱা যিহেতু দেৰি হ'ল একদম ইমান ঠাণ্ডা যিহেতু একদম জুই কাষতে বহি আছোঁ আৰু এফালে বাপেক জীয়েক নাতিনীয়েক আইতাক লেকচাৰ আৰু এফালে আমাৰ ভাতো ৰেডি তো আজিলৈ ভিডিঅ'টো ইমানতে আছিলে বাই বাই।